Hello friends, welcome back to my channel Career Help Assam. Friends, আপোনালোকক পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। Friends, আপোনালোকে এইটো ভিডিঅ'ৰ থাম্বনেল চাই হয়তো ইতিমধ্যে গম পাইছে যে এইটো ভিডিঅ' টেট পৰীক্ষাৰ্থীসকলৰ বাবে অৰ্থাৎ বন্ধুসকল 30 এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা টেট এক্সামৰ ৰিজাল্ট ইতিমধ্যে আহি পৰিছে। আপোনালোকৰ বাবে অতি সুখবৰ কাৰণ টেট পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা কৰিছে যেটো সিলেবাস 6 Schedule টেট বুলি নাম দিয়া হৈছে এলপি আৰু ইউপি টেট। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ যদিহে আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ইনফৰমেটিভ এডুকেশ্যন ৰিলেটেড আৰু জব ৰিলেটেড ভিডিঅ'বোৰ আপুনি প্ৰথমতে চাব পাৰে। বলক এতিয়া আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। এইটো মাহতে 15 তাৰিখে অৰ্থাৎ দুদিন পাছতে 15 জুন তাৰিখে টেট পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। বন্ধুসকল প্ৰথমে আমি অফিচিয়েল নোটিছটো চাই লওঁ। চাওক বন্ধুসকল অফিচিয়েল নোটিছটো চাই লওক। পাব্লিক নোটিছ চাওক ৰিজাল্টস অফ স্পেচিয়েল টেষ্ট LPUP for 6 scheduled areas of Assam 2023 examination held on 30 April shall be available from 11 AM on 15 June অৰ্থাৎ 15 জুন তাৰিখে দিনৰ 11 বজাৰ লগে লগে আপুনি নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। The candidates can download their scorecard by logging in with their application number and password through the websites www.ssa.assam.gov.in আৰু sevaonline.org এই দুটা ওয়েবসাইটৰ জৰিয়তে আপোনালোকে নিজৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো এন্টাৰ কৰি আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে দুইটা ওয়েবসাইটৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম। ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ওয়েবসাইটলৈ আহি যাব পাৰিব। এতিয়া আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব চাওক মই স্টেপ বাই স্টেপ বুজাই দিম। যি দুটা ওয়েবসাইটত ৰিজাল্ট ঘোষণা কৰিব ssa.assam.gov.in এই ওয়েবসাইটটো ইয়াতে আপোনালোকে ইনফৰমেশন সাৰ্ভিসেছ গৈ টিচাৰ এলিজিবিলিটি টেষ্ট ইয়াতে এন্টাৰ কৰিব লাগিব। ইয়াতে আপোনালোকৰ 6 Schedule টেষ্ট LPUP ওলাই যাব আৰু এটা ওয়েবসাইট হ'ল সেৱা এডুকেশ্যন বোৰ্ড sevaonline.org ইয়াতে আপোনালোকে চাওক 6 Schedule টেট এই 6 Schedule টেটত ক্লিক কৰি দিব। বন্ধুসকল 6 Schedule টেটত ক্লিক কৰাৰ লগে লগে আপোনালোকক এইটো ওয়েবসাইটলৈ লৈ আহিব। বন্ধুসকল ইয়াতে ওয়েবসাইটলৈ সোমাৱাৰ পাছত আপোনালোকে ইয়াতে এপ্লিকেশন নম্বৰ অৰ্থাৎ ইউজাৰ নেমটো আপুনি এন্টাৰ কৰিব লাগিব। তাৰ পাছত পাছৱৰ্ড যেটো সেট কৰিছিলে এপ্লাই কৰাৰ টাইমত সেই পাছৱৰ্ডটো এন্টাৰ কৰি আপোনালোকে লগইন অপচনত ক্লিক কৰি দিব আৰু আপোনালোকৰ লগইন হোৱাৰ পাছতে আপোনালোকৰ নিজৰ ৰিজাল্টখিনি ডাউনলোড কৰি ল'ব পাৰিব। নিজৰ মাৰ্কশিট বা স্কোৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত লগ পাম। বন্ধুসকল ভিডিঅ'টো ভাল হলে এটা লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকই 15 জুন তাৰিখে দিনৰ 11 বজাৰ লগে লগে নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰে আৰু লগতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম। থ্যাংক ইউ।